বলতে নি ঘরে আছে না এই এই মাকে এমনি দিয়া মার্গে তো অলপ খুন্দানতে বেশি এ দিব না সাইতে তা ওই কেনাই মছন ধরা না তাই হা কেনাই মছন ধরা এতে বো আসু দিন তাই এই বেলেগ উত্তৰ হ'লে কিনো ভেটা ভেটি কৰি থাকা কি গিলাক মছান ধৰা এনে তাত কিমান বস্তু আছে দুটামান নিব পাৰিম ৰ ঘৰত যাওঁতে মা এইটো মোৰ ভাল লাগছে এইটো মই নিম দা ঘৰত কি গিলা পিটপিটি আছা না ঘৰত ইমান বস্তু আছে কিগলা লাগবে না তা মাৰ মোৰ ক্লাছ কোন মতে কি ভাষা সত্যি নিমে মইতো মই নিমে এইটো মই নিমে আজিৰ বাৰ তোক নকতি লগ না গম পাইছা বড়ো নেছি মনত ৰাখ বৰুৱানে আহিছে তালুকদাৰ নি তালুকদাৰ নি ভালে আছে নে আছো আপুনি আছে না আপোনালোকক কালিতে আহিব ক'লো আপোনালোক আজিহে আহিব সময় পাইছে কালি এই গোটৰ যি মামাজী ৯,০০০ টকা দিছিল সেই ৯,০০০ টকাটো পাতি এটা গাঁৱত বেলেগ এটাৰ লগত পলাই গৈছিল তাকে চাওঁতে গধূলা সময় নহয় ঘৰকে নাইলা সেইকাৰণে আজি আহিলোঁ এই মুনুক লৈ লাকি বেছি ক'ত গেছি লাকি ভিতৰতে আছে খেলি আছে তাই একো এটা খাব দিলেও নাখায় ছোৱালীৰ কথা কৈছি দে ইমান বেয়া এষাৰ কথা কৈছিল মই যে সাঁচনি কতে খুৱাব নোৱাৰো কালি ৯,০০০ টকা পাই কিমান ভাল বস্তু আনিছো আপিতক লাগি মই খাং অলপমান নাই তাই দেখুৱাব লাগে কতে খুৱাব গম পাইছি না এতিয়া কৈছো হোৱা চলি জন্ম পাইছি মোৰ আৰু মাথা গৰম কৰি দিছে মাথাটো জানে পাকা মাৰি দিম খোৱাবাৰ টাইমত মোৰ সেমাই লাগে আপুনি এতিয়া কি খাব নাই মই একো নাখাওঁ দিয়ক মৰণ নটি সৰক খুটি চাউল বৈ যদি তাৰ ঘৰত কৈছো তাই চাহ নে তাকো সুধো ই আফচোচ তাই আপি একো নাখায় দে তাই মেগী খাইছে ঘৰত খাই নাখা পিছৰ কথা দুটামান বস্তু নিবা পাৰিলে হ'ল ঘৰত ছোৱালীজনী লৈ আহিছে তাই কাৰণে মই কিবা এটা লৈ আহো ৰ'ব কিবা যদি নাখি কিন্তু লাষ্টমান খেল নামাবি ঘৰত মেগী খাইছে এতিয়া মোৰ লাষ্টমান খেল নামাবি খা যদি অলপমান নাখা দে আমাৰ লোৱা খোৱা মানে খোৱা আপটো ইমান ভাল লাগছে ঘৰত নিলি মই দুধু খাব পাৰিম এই মেম্পা বস্তু দিছি তাই এইগিলা খাব নেকি তাই এইগিলা 7 দিনতো শেষ কৰিব নোৱাৰে গম পাইছি না কিমান বস্তু আন দিওঁ মই তাইক নাখায় তাই এইগিলাখান লৈ যাক কেনাই বয়াত কয় নাখায় ইমান নাখায় আপুনি লৈ যাক আই এম ফিনিছ নাও এই লাষ্টখন মানুহ গোটাই খুৱাই দেব ঘৰত যায় আজি মই দি আছো ঘৰত যায় আজি তোক মই এনেকৈ উকেল দিম নহয়